এইখিনি হৈছে মিলত খুন্দা পিঠা আৰু ইয়াত এটা দিছে ময়দা। এয়া মানুহগৰাকীয়ে মুখকেইখন দেখাই দিছোঁ। এয়া আমাৰ নবৌ, এয়া আমাৰ মামী। এয়া আটা কিমান দিছে ইয়াতে? ইয়াতে পিঠাগুড়ি 3 কেজি আছে। আটা কিমান দিছে? নহ'লে মই ঢেঁকীত খুন্দা হ'লে এইটো দিব নালাগে ন, ময়দা আৰু আটাটো? আটা দিবই লাগে ন? চবেই নিদিয়ে যে। অঁ আটা ময়দাটো লাগে। কেনেকৈ দিছে? আটা কিমান দিলে? এপোৱামান গৈছে ন? ময়দা আধা ময়দা আধা ৰ'ব দেই, ঘিউ দি দিছে। হ'ব আৰু তেল দিব নে নিদিয়ে? নিমখ তেলটো নালাগে ন? এতিয়া দিছে ইয়াতে কুহুমীয়া গৰম পানী, পূৰা গৰম ন? এইটো ঠাণ্ডা পানী নিদিয়ে আকৌ, গৰম পানীহে দিয়ে। গৰম পানী দিছে। বিহু সময়ত আৰু বিহুত মই হাত হেৰি হ'লে হ'ল আৰু আমাৰ এক্সপাৰ্ট মানুহে পূৰা বনাই আছে। এটা টেষ্ট অকল পিঠাগুড়ি বনাইছে ন? গৰম পানীয়ে দিয়ে নহয়, এনেই পাতা চাটা দিয়া নাই দেখোন। আপুনি লাডুটো দেখুৱাবহোঁ দেই এতিয়া। নহয় লাডু এতিয়া সেইটো বনাত মঠিব। আজি বিশেষ এটা নিয়মৰ কাৰণে মই ভাত পিঠা বনোৱা হৈছে আৰু এয়া বাহিৰত বনাই আছে। আৰু কেনেকৈনো বনাই আপোনালোকক দেখাম। এয়া মোৰ চকুত আজিনাই উঠিছে। এইফালে নবৌহঁতে বনাই আছে আৰু এতিয়া আটাইখিনি লাডু আনি বনাই ল'লে ধুনীয়াকৈ। আৰু এতিয়া কি বনাব চাব, দেখি গম পাইছেই। আৰু আজি হৈছে ভাত পিঠা বনাব। কেনেকৈ বনাই দেখিলে। আৰু এইদৰে হেঁচি হেঁচি যিমানেই আঁতৰলৈকে হেঁচিব সিমানেই ভাত পিঠাটো বেছি দীঘল দীঘল হ'ব। এইদৰে এইখন চাওকচোন, টিঙৰ ধুনীয়াকৈ জোখত ফুটা উলিয়াই লৈছে। আৰু ভাত পিঠাখিনি চাব কি ধুনীয়া হ'ব এটা এটা। আৰু এইখিনি চাওকচোন, ইমান ধুনীয়া দীঘল দীঘল হৈছে দেখিবলৈ। আৰু একদম এটা এটা হৈছে জৰজৰীয়া পৰা। এইটো পদ্ধতিত বনাই চাব ভাত পিঠা। এইয়া চাওকচোন, ইমান ধুনীয়া হৈছে। আটাইখিনি মেলি দিছে, আটাইখিনি এয়া দীঘল দীঘল হৈছে, চব সমান চাইজৰ হৈছে। আৰু যিহেতু আজি ফাৰ্ষ্ট টাইম ভাত পিঠা চব্জিৰ লগত খাম, এয়া চাওকচোন, বুটৰ দালি আৰু পনীৰৰ চব্জি বনাই থোৱা আছে। এয়া ফাৰ্ষ্ট টাইম আমি চব্জিয়ে খাম ভাত পিঠা। এইয়া নব চব্জিয়ে খাই কেনেকুৱা লাগিছে? ভাল লাগিছে। ফাৰ্ষ্ট টাইম খাইছোঁ। এইয়া মায়ে দেখুৱাই দিছে পূৰা, দৈও খাইছে চব্জিও। ফাৰ্ষ্ট টাইম এই চব্জিয়ে খাম, আপোনালোকে খাই চাব। চব্জিহে বহুত টেষ্ট হয় খাবলৈ। এয়া আমাৰ বুট দালি আৰু পনীৰ আলু চব্জি, আৰু এইফালে দৈ আছে, এয়া মিঠাই। এয়া প্ৰথম চব্জিয়ে খাইছোঁ, আপোনালোকে খাই চাব চব্জিয়ে, যিসকলে নাই। সঁচাকৈ বহুত টেষ্টি খাবলৈ। আৰু পিঠাখিনি চাওক ইমান ধুনীয়া হৈছে এখন।